নমস্কাৰ বন্ধুসকল মেডিভাৰ্টাছ চেনেল আপোনাক স্বাগতম জনাইছো মই ৰাকেশ লম্বে আজি আমি আহিছো এটা বহুত ভাল টপিক এটা লৈ একেদিন মই ফেসবুকত পোষ্ট চাই এপিডিএছএল তলৰ যিবিলাক পোষ্ট আহি আছে যে কৰাপশন হৈ আছে ডেট পোষ্টপন হৈ আছে এইবিলাকৰ কিমান টেনচন লৈ থাকিব ঘৰত বহি তাৰ পৰা ওলাই ন আহক আজি আমি এনেকুৱা কিছুমান স্ট্ৰেটেজিজ কম আজি এনেকুৱা কিছুমান জবস আমি এক্সপোজ কৰিম যিবিলাক জবসৰ বিষয়ে আপোনালোকে হয়তো আজিলৈকে শুনা নাই আমি সদায় এটা কথা শুনি আহি আছো যে আমি যি কাম ভাল পাওঁ সেইটোহে কৰিব লাগে বাট আমি যদি সেই কামটো বিচাৰি নাপাওঁ তেনে আমি কেনে গম পাম যে এইটো কাম আমাৰ ভাল লাগে তেনেকুৱা ধৰণৰ কিছুমান জব আমি এক্সপোজ কৰিম আজি ভিডিওটো এন্ডলৈকে চাব কাৰণ কি মই জব বিলাক ভালকে এক্সপ্লেইন কৰিম কোড কেনেকে এপ্লাই কৰিব পাৰে কাৰণ কি আজি যদি মই নামকিটা কলে খালি আপুনি বস্তুবিলাক ডিটেইলছত বুজি নাপাব সো নাম্বাৰ 1 ৰ পৰা স্টাৰ্ট কৰিম নাম্বাৰ 1 আপোনাৰ সোশ্যাল মিডিয়া মেনেজাৰ আজি দিনত সবতে লাগে সব কোম্পানীত লাগে যিকোনো অৰ্গানাইজেচন লাগে সোশ্যাল মিডিয়া মেনেজাৰ ধৰক আপোনাৰ ফেসবুক একাউন্ট হৈ গল টুইটাৰ একাউন্ট হৈ গল ইনষ্টাগ্ৰাম একাউন্ট হৈ গল এইবিলাক যিকোনো একাউন্টৰ আপুনি খালি মেনেজ কৰিব লাগে তাতে গ্ৰাফিক্স ডিজাইনিং কৰিব লাগে আপুনি বস্তুবিলাক আপলোড কৰিব লাগে ইয়াতকে যদি কিবা এক্সপ্লেইন যদি কৰিব লগা আছে তেতিয়াহলে আপুনি তলৰ কমেন্ট বক্সত আপুনি মোক কমেন্ট কৰি দিব মই তাৰ বিষয়ে আপোনাক জনাম সেকেন্ড হৈছে আপোনাৰ এইচটি সেলাৰ কি হয় এটা অনলাইন মাৰ্কেটিং এটা প্ল্যাটফৰ্ম হয় যত আপুনি বস্তুবিলাক প্ৰডাক্টস বিলাক আপুনি এটা আপলোড দিব পাৰে আৰু আপুনি অনলাইন প্ৰডাক্টসবোৰ সেল কৰিব পাৰে থাৰ্ড হৈছে আপোনাৰ মিউজিক কম্পোজাৰ এটা বহুত বেসিক ধৰণৰ এটা সবে জানে মিউজিক কম্পোজ কৰিলে পইচা বাট the fact is as a middle class family এটাই বহুত কষ্ট কৰি ইনস্ট্ৰুমেন্টস বা কিনে বা এটো নিকিনিব পাৰে এটো আপুনি ডিসাইড কৰিব যে আপুনি মিউজিক কম্পোজিং বা ডান্সিং তেনেকুৱা ইনষ্টিটিউট আপুনি খুলিব লাগে নে নালাগে এটো ডিপেন্ড কৰিব আপোনাৰ ফাইনান্সিয়াল ষ্টেটাসৰ ওপৰত fourth হৈছে আপোনাৰ পডকাস্টিং এডিটিং without any cost আপুনি স্টার্ট দিব পাৰে আপুনি যেটো টপিকৰ ওপৰত ইন্টাৰেষ্ট আপুনি পডকাষ্ট জেনাৰেট কৰিব পাৰে আৰু আপুনি অনলাইন আপলোড দিব পাৰে আপোনাৰ পডকাষ্টবোৰ আৰু ইউটিউবতো আপুনি পডকাষ্টবোৰ আপুনি জেনাৰেট দিব পাৰে ফিফথ হৈছে আপোনাৰ ল্যান্ডস্কেপ ডিজাইনাৰ গুৱাহাটীত বহুত কম হৈ আছে ল্যান্ডস্কেপ ডিজাইনাৰ যদি অপচনস বহুত ভাল ল্যান্ডস্কেপ ডিজাইনাৰ মানে আপোনাৰ যিকোনো হোটেল বা যিকোনো আপোনাৰ অফিচৰ কৰ্পোৰেট অফিচৰ আপুনি ল্যান্ডস্কেপটো ডিজাইন কৰে গুটেখিনি তাতে সুইমিং পুল থাকিব পাৰে তাতে গ্ৰাছ কিছুমান লেন্ড ষ্টাইল থাকিব পাৰে যিকোনো হ'ব পাৰে আপোনাৰ ল্যান্ডস্কেপ ডিজাইনাৰটো গুৱাহাটীত বহুতে কম হৈ আছে সো ইউ ক্যান চুজ ফৰ দ্যাট অপচন ফিফথ হৈছে আপোনাৰ কৈছো ইভেন্ট সাৰ্ভিসেস হৈছে যিকোনো ডেলিভাৰী বা সাপ্লাই যিকোনো সাৰ্ভিসেস দিব পাৰে আপুনি কাৰোবাৰ পাৰ্টিকুলাৰ ফ্যামিলি এটাৰ কাৰণে বা পাৰ্টিকুলাৰ অফিচৰ কাৰণে যিকোনো যি সাৰ্ভিসেস দিয়ে আপুনি এটো ইভেন্ট সাৰ্ভিসেস বুলি ক'ব পাৰে সেভেন্থ হৈছে আপোনাৰ ডগ ওয়াকাৰ আপুনি যে কুকুৰৰ যেনেকৈ খুস্কাইলে বা কেয়াৰ কৰিব লাগে মানে কেয়াৰটেকাৰ যে কুকুৰৰ মানে কেয়াৰটেকাৰ হিচাপে বা বেবি সিটাৰ আপুনি তেনেকুৱা ধৰণৰ জব আপুনি চুজ কৰিব পাৰে বাইক মেসেঞ্জাৰ যিবিলাক হৈছে যিবিলাক আমাৰ অলৰেডি চলি আছে উবৰ ইটস যেনেকুৱা উবৰ ইটস আৰু ৰেপিডো আৰু ফ্লিপকাৰ্ট ডেলিভাৰী যিবিলাক এইবিলাক বাইক মেসেঞ্জাৰ বুলি কয় এটা বহুত দুখ পাব লগা কথা যে কি হয় এতে মই একচুয়ালি মই পইণ্ট আউট কাকো কৰিব বিচাৰা নাই এটা জেনেৰেলি কি হয় লোকেল লৰাবোৰে এতে এইবিলাক ধৰণৰ কাম কৰিব নিবিচাৰে যেনেকুৱা ডেলিভাৰী কাম বা কিছুমান আউটসোৰ্সিং এইবিলাক সাপ্লায়াৰ কাম কাৰণ কি এটা ষ্টেটাস এটা আহি যায় সোশ্যাল ষ্টেটাস এটা আহি যায় সোশ্যাল ষ্টেটাস এটো মেইনটেইন ৰাখিব কাৰণে ৰাখিব নালাগে বাট দ্য ফ্যাক্ট ইজ যদি ৰাখিব বিচাৰিছে তেনেহলে আপোনাৰ ডিজিটেল মাৰ্কেটিংটো বহুত ভাল অপচন ডিজিটেল মাৰ্কেটিং চুজ কৰিব পাৰে ডিজিটেল মাৰ্কেটিংত আপোনাৰ যিবিলাক টেকনিক্স আছে ফুলটো আপুনি অনলাইন ফ্ৰী পাব পাৰে তাতে গুগল যদি আপুনি যি মাৰি চাই গুগল আনলক ডিজিটেল মাৰ্কেটিং কোৰ্স আপুনি ফ্ৰী পাব আৰু ডিজিটেল যিকোনো আজিকালি অনলাইন বহুত আছে তেনেকুৱা কন্টেন্ট যে ডিজিটেল মাৰ্কেটিং অন ফোকাস কৰে বাট আমিও কিছুমান ডিজিটেল মাৰ্কেটিং কন্টেন্ট আমি আপলোড কৰিম আপুনি আমাৰ চেনেলৰ পৰাও জানিব পাৰে ডিজিটেল মাৰ্কেটিংৰ বিষয়ে আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব লাইক কৰিব নাপাহৰিব আৰু ফাৰ্দাৰ কিছুমান ডিজিটেল মাৰ্কেটিংৰ বিষয়ে জানিবৰ কাৰণে আজি মই এটা বহুত খন্তেক সময় লম এসইও কথা ক'বৰ কাৰণে এসইও তো কি হয় এসইও সাৰ্চ ইঞ্জিন অপটিমাইজেশ্যন হল তিনটা এলগৰিথমছৰ
ওপৰত ডিপেন্ড কৰে আৰু তিনটা এলগৰিথম মই এক্সপ্লেইন কৰিম আমাৰ নেক্সট ভিডিঅ'ত আজি মই বহুত কম যিকিটা সার্ভিসেস আছে মই এক্সপ্লেইন কৰিছো অহা ভিডিঅ'ত মই গোটেইখিনি কভাৰ কৰিম পুৰা 44 ভিডিঅ জব মই আপোনালোকক জনাম কিন্তু কি ধৰণৰ আপোনাৰ জব আছে আৰু কেনেকুৱা ধৰণৰ জব আপোনাৰ এক্সপ'জ হ'ব পাৰে আৰু কেনেকুৱা ধৰণৰ জব আপুনি কৰিব পাৰে অনলাইন ঘৰত বহি সো কমপ্লেইন কৰি নাথাকিব ফেসবুক পোষ্টত ঘৰৰ পৰা বাহিৰ ওলাওক ঘৰতে বহি থাকক বাট আপুনি নিজৰ নলেজটো আপগ্ৰেড কৰক বঢ়াওক গভৰ্নমেন্ট জব যে এক্সাম আছে আমি কেতিয়াও প্ৰিপাৰেচন কৰিব নালাগে বুলি নকওঁ কাৰণ হিটো এটা আমাৰ প্ৰসেস হিটো কৰি থাকিব লাগে বাট সাইড বাই সাইড আমাৰ এটা ইনকাম আহি থাকিব লাগে হিটো কাৰণে আমি ডিজিটাল মাৰ্কেটিংত ফোকাস কৰো আৰু যিকোনো আমি যিবিলাক আউটসোৰ্সিং ইনকাম আছে আমি সেই লগত ফোকাস কৰো So thank you for watching the video. So my SEO কথা কব পাহৰিলো SEO to search engine optimization তিনটা এলগৰিথমৰ ওপৰত কাম কৰে crawling indexing আৰু ranking crawling indexing আৰু ranking এই তিনটাৰ বিষয়ে মই নেক্সট ভিডিঅ'ত